মই সেন্দুৰ কিয় লৈ আছো বৰ্তমান মই মোৰ ঘৰত আছো নে মনোজৰ ঘৰত গলো গোটেইখিনি কম ভিডিঅ'টি শেষলৈ চাওক এতিয়া প্ৰথমতে মই বিয়াৰ বতৰ আৰু বিয়া এখন খাবৰ কাৰণে পুৰা ৰেডি হৈ আছো মুগাৰ কাপোৰ পিনছো কেনেকুৱা লাগা হৈছে আপোনালোকে কমেন্ট কৰি জনাব অলপ চলপ মেকআপো কৰিছো ৰব আৰু এইফালে পুৰা বিয়া খাব মই ৰেডি আৰু কেনেকুৱা লাগা হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন ধুনিয়াকে হাজি কাছি গলে ভাল লাগি দিয়কচোন অলপ বিয়া চিয়া হয়নে নহয় বাকি মই কি কোড আছো এতিয়া বৰ্তমান মই নিজৰ ঘৰত আছো নে মনোজতৰ ঘৰত আছো আৰু সেন্দুৰ কিয় দিলে গোটেইখিনি কথা কৈ আছো এইটো ভিডিঅ'ত তাৰে আগতে জনাও যে ধেত তেৰিকা আৰু এটা সমস্যা হ'ল নহয় এই কাপোৰযোৰ ধুনিয়াকে পিন্ধি মিলি ওলালো আৰু এতিয়াহে গম পালো যে মোৰ মানে মাহেকীয়া আৰম্ভ হৈ গৈছে মানে লেডিজ প্ৰব্লেম আকৌ মানে মাহেকীয়া হলে ছোৱালীসকলৰ এটাই সমস্যা কাপোৰ নষ্ট হোৱা বা কৰবাত লাগি যায় নেকি সেইটোৱে মানে মোৰো মনটোত ভাব আহি থাকে বাৰে বাৰে চোৱা যায় যে লিকেজ হৈছে নেকি কৰবাত লাগিয়ে গৈছে নেকি কিন্তু এতিয়াৰ পৰাই আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ এতিয়া everteen আনিছে everteen XXXL Relax Nights Sanitary Pads মানে আমি ৰাতিৰ শুৱাৰ সময়টো ছোৱালীসকলে মাহেকীয়াৰ সময়খিনিত একেবাৰে মানে অশান্তিকৰ হয় কাৰণ এনি টাইম চাই থকা যায় বিছনা চাদৰখন লেতেৰা হৈছে নেকি বা পিন্ধি থকা কাপোৰযোৰ এইটো হৈছে XXXL হয় পেডটো নৰ্মেল পেডতকে মানে এইটো বহুত বেছি দীঘল লগতে কটনি সফট আৰু আছে হেভি ফ্লোটো ই মানে সোনকালে এবজৰ্ব কৰে লগতে ফাস্টাৰ এবজৰ্পচন 3x ফাস্টাৰ এবজৰ্পচন মই এইটো ব্যৱহাৰ কৰি বহুত সুফল পাইছো সেইটো কাৰণে মাহেকীয়াৰ সময়টো ধুনিয়াকে মুগাৰ সাজযোৰ পিন্ধি লৈছো আৰু লগতে আপোনালোকক কও ইয়াতে ISC ন আছে আৰু লগতে এইটো 100% নেচাৰেল এইটো লগালে আপোনালোকে মানে একেবাৰে কমফৰ্টেবল হৈ থাকক যে আপোনাৰ একো মানে প্ৰবলেম নহয় মানে ধৰক আপোনালোকৰ ইচিং ৰেছেছ একো নপৰে আৰু লগতে পেডটো দেখাই আছো মানে পেজটো দেখাই আছো নৰ্মেল পেডতকেটো আপোনালোকে মানে কি কম একবাৰ বিশ্বাস কৰি কিনি চাওক আৰু আপোনালোকে পিছফালে ঘূৰি ঘূৰি চাব নালাগে যে আপোনালোকৰ বগা কাপোৰ নষ্ট হৈছে নেকি বা আপোনালোকৰ বিছনা চাদৰখন নষ্ট হৈছে নেকি আৰু এই পেনটো অলমোষ্ট 75% লংগাৰ পেজ লগতে হাইব্ৰিড টপ চিট নো লিকেজ ডাবল ফ্লেট সিস্টেম আৰু আল্ট্ৰা থিন পেজ এই গোটেইখিনি মানে একেলগে আছে আৰু ৰব পেজটো দেখাই আছো চাওক কিমান দীঘল আপোনালোকে বিশ্বাস এতিয়া কৰিবনে এই মোৰ হাতখন চাওক আৰু এই পেজটো চাওক বহুত বেছি দীঘল আৰু আপোনালোকৰ ৰাতিটো এতিয়া নষ্ট নহয় যিহেতু ঠাণ্ডা দিন আহিছে ঠাণ্ডা দিনত বিছনা কাপোৰত লাগি গলে কিমান অশান্তিকৰ ধোৱা মিলা বা নিজৰ পিন্ধি থকা কাপোৰযোৰত লাগি গলে কিমান অশান্তিকৰ কিন্তু এতিয়াৰ পৰা নিঃসন্দেহে থাকক মই QR কোডটো দি দিছো QR কোডটো স্ক্যান কৰিলো আপোনালোকে পাই যাব দাম বেছি নহয় লগতে এইটো মানে আপোনালোকে ফ্লিপকাৰ্ট এমাজনতো পাই যাব মই কমেন্ট সেকশনতো লিংক দিছো আৰু লগতে আপোনালোকে মানে ষ্টিকি মানে আঠাহেনৰ কথা ক'ব নালাগে বহুত সময় লাষ্টিং কৰে মই কমেন্ট সেকশনত লিংক দি থৈ দিছো